নমস্কাৰ, পোনপ্ৰথমে আপোনালোকক মোৰ চেনেলটোলৈ, মোৰ অংগনবাড়ীলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মূল বিষয়বস্তু হৈছে ECC ডে পালন কৰিবলৈ ওলাইছোঁ। আজি বিষয়বস্তু হৈছে ষ্টৰি টেলিং, মানে সাধু কথাৰ ওপৰত। প্ৰথমে শিশুসকলক স্বাগতম জনাই শাৰী পাতিকৈ বহাই ল'লোঁ। পাছত প্ৰাৰ্থনা আৰু সংকল্প লৈ মহৎ লোকৰ বাণী কোৱা হয়। বিষয়বস্তু সাধুৰ ওপৰত বুদ্ধিয়কাৰীটো ছবি আকাৰে তেওঁলোকৰ মাজত সুন্দৰকৈ বুজাই দিলোঁ। বিদায় গীত গোৱাৰ পাছতেই জাতীয় সংগীত গাই শিশুসকলক বিদায় দিয়া হয়। আজি এই ECC ডেটো কেনেদৰে পালন কৰিলোঁ আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট এটা কৰি মোক আগলৈ যেন এনেকৈ ভিডিঅ' দিবলৈ উৎসাহিত কৰে। এইখিনিকে কৈ মই আপোনালোকৰ ওচৰত ধন্যবাদ জনাইছোঁ।